আজি টুকুৰা তাপলি লৈ কলৈনো যাব ওলাইছোঁ, গোটেইখিনি জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি আমি ঘৰৰ পৰাই টমটম ভাড়া কৰি ওলালোঁ। দেখিছেনে, পাহাৰৰ ৰাস্তা হ'লেও কিন্তু আমাৰ এইফালে টমটম উঠি যায়। টমটমত এনেকৈ আহি আছোঁ আৰু গুণগুণৰ দেউতা আগে আগে গৈ আছে আৰু গুণগুণক আগতে এনেকৈ টমটমত নিয়া নাই যে, ভয় খাই পেলাই আগে আগে গৈ আছে গুণগুণৰ দেউতা। তো আমি আহি পালোঁ, আমি য'লৈকে যাম আৰু এই চিৰিটো উঠি গ'লে আমাৰ আলহী ঘৰত গৈ পাম আৰু চিৰিটো উঠিব লাগিব। এনেকৈ মায়ে আগতে টোপোলাকেইটা লৈ লৈ গৈ আছে আৰু টোপোলা আছে আৰু থৈ আহি পেলাই গুণগুণক নিব আৰু টোপোলাকেইটা লৈ যাম। আৰু মই আৰু গুণগুণক অলপ উঠিব চেষ্টা কৰিলোঁ, কেইটামান চিৰি উঠি কেমেৰা ধৰি গৈ আছোঁ, তাৰপিছত নোৱাৰি আৰু কেমেৰা ধৰিব। এনেকৈ কেমেৰাত ৰাখি উঠি গ'লোঁ। আধা উঠি যোৱাৰ পিছতে ভিনদেউ আহি পালে, আমাৰ ভিনদেউৱে গুণগুণক এইখিনি লৈ আহিলে আৰু এনেকৈ আমি সোমালোঁ। মায়ে টোপোলাকেইটা আনিব গৈছে। মায়ে আহি পেলাই গুণগুণক অলপ চাফা কৰি দিলে, ড্ৰেছটো চেঞ্জ কৰি দিলে, সেইটো ধূলি বালি লাগি থাকে। আৰু ইফালে অলপ বস্তুবোৰ চিজিল লগাই থৈ দি আছে। বাইদেউ যিহেতু নাই, অলপ বজাৰ আছিলে, বাইদেউ বজাৰখিনি কৰিব গৈছে। গুণগুণো দেখিছেনে, ইমান ধুনীয়াকৈ শুই আছে। তাই শুৱাই থৈ দিলে তাই ধুনীয়াকৈ থাকে। আৰু ইফালে মিঠাই চিঠাই অলপ আনিছিলোঁ, সেইখিনি ফ্ৰিজতে থৈ দিলোঁ। বাইদেউ আহিলে চাহ খাম আৰু একেলগে। আৰু এইফালে আমাৰ গুণগুণজনী খেলি আছে। তাই ধুনীয়াকৈ খেলি থাকিব, মানুহ আহিলে আকৌ তাইক মাতিলে হাঁহি দিয়ে ধুনীয়াকৈ। আৰু তাই এতিয়া আজি কাপোৰ কি ভৰালোঁ ক'ব নোৱাৰিলোঁ, পেণ্টটো ইমান লুজ আছিলে, গমেই নাপালোঁ। একো নাই বাৰু, আজি এতিয়া চেঞ্জ কৰাই দিম। আৰু কাপোৰ আনিছোঁ, তাইক বহুতখিনি ভৰাইছোঁ। আৰু ইফালে অলপ বেবী উইপছেৰে তাইক মাৰি চাফা কৰি দিব। এনেকৈ ডাইপাৰ চাইপাৰো চেঞ্জ কৰিব হৈছে তাই। তো মায়ে এনেকৈ চেঞ্জ কৰি দিলে। আৰু ইফালে কি কৰি তাই আজিকালি অলপ বহা কৰিছে। এনেকৈ ধৰি থাকোঁ, আকৌ এৰি দিলে কিন্তু পৰি যাব। এনেকৈ গাৰে চাৰে দি অলপ বহাৰ ট্ৰাই কৰিছোঁ, যিহেতু তাই 4 মাহ সোমাইছে, অলপ বহাৰ পৰা এনেকৈ ট্ৰাই কৰি থাকোঁ। দেখিছোঁ ইমান ধুনীয়াকৈ বহে। এনেই বেবীবোৰ বাৰু কিমান মাহত বহে, কোনোবাই যদি জানা মানে ভিডিঅ'টো চাই আছে জনাবচোন। আমাৰ এই 4 মাহ হৈছে বাৰু, বহাব ট্ৰাই কৰি আছোঁ। এনেকৈ অলপ বহিয়ে বাগৰি যায়, এনেকৈ আকৌ বহাই থওঁ। তাইও অলপ বহি ভাল পায় চাগে, থাকে কিন্তু অলপ দেৰি। এনেকৈ খেলি ভাল পায় তাই, আমিও ভাল পাওঁ। তাইক এনেকৈ পৰি যায় যে হাঁহি দিয়ে আকৌ, এনেকৈ কিনে ৰাখি থওঁ। আৰু এইফালে ইমান খেলে, তাইৰ বাইকেটো ব্ৰেচলেট বনাই দিছে, ইমান ধুনীয়াকৈ চাই আছে। আৰু এই ভাত মোক বনাই দিছিলে, তাই ঘৰতে বনাইছে। আৰু এনেকৈ কেইটামান বনাই থৈছিলে, এইবোৰ দেখাইছে তাই। আৰু মই এনেকৈ অলপ বাহিৰত ওলাই আহিলোঁ, সন্ধিয়া হৈছিলে, সন্ধিয়া মানে 4টামান বাজিছিলে। আৰু ধুনীয়াকৈ বতাহ আহি আছে। আৰু মই দোকান এখনলৈ যাওঁ, কিবা অলপ ল'ব আছিলে। আৰু বাইদেউহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 10 মিনিটমান গ'লে দোকানখন পাই যাম বাৰু। খুৰী এজনীৰ দোকান হয়, আৰু ফোন কৰিছে, এতিয়া দোকানখন খুলিছে বোলে, সেয়েহে মোক মাতিলে। আৰু দোকানখনত মই কি ল'ব যাওঁ, ভিডিঅ'টো শেষলৈকে চাব, গম পাই যাব। আৰু এনেকৈ মই আহি পালোঁ দোকানখনলৈ। এখন আমাৰ এখন খুৰীৰ দোকান হয় ওচৰতে। আৰু এনেকৈ খুৰী ফেঞ্চিৰ পৰা আহিছিলে, কাপোৰবোৰ ওলাই দেখাই আছে। আৰু মোক যিযোৰ কাপোৰ লাগিছিলে সেইযোৰ তলতে আছে। আৰু এনেকৈ এইবোৰ চাদৰ মেখেলা দেখাই আছিলে, 100 টকা বোলে। ভালেই লাগিছিলে বাৰু, পিছত ল'ম আৰু কেতিয়াবা। 100 টকাত ইমান ধুনীয়া যোৰা বনাব পাৰি। আৰু ইফালে চাদৰখনো 100 টকা, মেখেলাখনো 100 টকা। আৰু মই যিযোৰ কাপোৰ ল'ব আহিছোঁ, ইয়াৰে মাজৰ পৰা এযোৰ ল'ম, কোনযোৰ ভাল লাগে চাই ল'লোঁ। আৰু শেষত লৈ ল'লোঁ কাপোৰযোৰ। আৰু কাপোৰযোৰ কি ল'লোঁ গোটেইখিনি দেখাই আছোঁ ঘৰত গৈ পেলাই। আৰু ঘৰ আহি চালে যে গুণগুণে আইতাকৰ লগত খেলি আছে, কান্দা বুলিহে ভাবিছিলোঁ, কান্দা কিন্তু নাই। তাই মোক দেখি মুখখন গুচাইহে দিলে। আৰু ইফালে এইযোৰ কাপোৰ হয়, আৰু ইয়াৰ লগত মিলাকৈ মই পেটিকোট লৈ ল'লোঁ। আৰু লগতে ব্লাউজ এটা লৈ ল'লোঁ, কাৰণ ব্লাউজটো চিলোৱা হয় নহয়, ঠিকনা নাথাকে। ব্লাউজবোৰ আজিকালি চিলোৱা নহয়েই প্ৰায়। আৰু এইযোৰ কাপোৰযোৰ খুলি দেখাই আছোঁ আপোনালোকক কেনেকুৱা হয়। বিৰাটেই চিম্পুল হয়, মোৰ কিন্তু ভালেই লাগিছিলে। আৰু কাপোৰযোৰ বহুত মিহি আছিলে। আৰু কাপোৰযোৰ কিমান লৈছে মই কৈ আছোঁ আপোনালোকক।
ফুলবোৰ মিহি আছিলে, একদম সৰু সৰু এনেকৈ ফুল আছিলে। বেছি ডাঙৰ ফুল হ'লে মই ভাল নাপাওঁ। আৰু এইখন মেখেলা হয়, আৰু ইয়াৰ লগত মিলাকে এইটো ব্লাউজ হয়, আৰু এইটো পেটিকোট আছিলে। আৰু আপোনাক মই জনাওঁ, কাপোৰযোৰৰ দাম লৈছে মাত্ৰ 500। আৰু বাইদেউহঁতৰ ঘৰত অহা কাৰণটো আছিলে আজি হিয়াৰ সৰুকৈ কিবা এটা নিয়ম আছিলে, সেইটো কাৰণে অহা হৈছিলে। আৰু এইজনী হৈছে হিয়া, যিজনী গুণগুণক লৈ আছে। ভাগিন ছোৱালী হয়। গুণগুণক ল'ব পৰা নাই যে বহুত দিন, আজি তাই হেঁপাহ পলুৱাই লৈছে। আৰু লগ পাই আছোঁ নেক্সট এটা ব্লগত।